বন্ধুসকল নিশ্চয় কুশলে আছে। আশা কৰিছোঁ আপোনালোকৰ ৰঙালী বিহুটো ভালকৈ কুশলে পাৰ হ'ল। আজি আপোনালোকক দেখাবলৈ লৈছোঁ আমাৰ যি মাটিত হাল নোবোৱাকৈ নৰা দি আলু খেতি কৰা হৈছিলে। আলু খেতিৰ পৰানো কিমাননো প্ৰডাকশ্যন হ'ল আৰু কেনেধৰণে এইখিনি কৰিছিলোঁ তাকে দেখাম। যে মাটিত নষ্ট হোৱাকৈ যে আমি নৰা দি আলু খেতি কৰিব পাৰি আৰু প্ৰডাকশ্যন হয়। আজি কেনেকৈ উৎপাদন হ'ল সেইখিনি আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। তেতিয়া আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। আৰু মাটিত হাল নোবোৱাকৈ যি আলু খেতি কৰা হৈছিলে আমাৰ নৰাত কৰা হৈছিলে, এয়া আলু খেতি এতিয়া খান্দিব পৰা হৈ গ'ল। এজোপা গছতে লমালমে আলু ওলাই গৈছে। আমাৰ অভিজিত বৰাই খান্দি আছে। হেল্ল' অভিজিত বৰা। এয়া আমাৰ অভিজিত বৰাই একদম পূৰা জৈৱ কেঁচু সাৰ দিয়া আলু খেতি। আপোনালোকক লাগিলে যোগাযোগ কৰিব। এয়া কিমান ডাঙৰ হৈছে চাইজটো, কোনো কেমিকেল দিয়া নাই, সুন্দৰকৈ লাগি আছে। এয়া আলু খান্দিয়ে আছে। আৰু ইফালে চাওঁ, ইফালে বহুত আছে চাগে। ইফালে দেখুৱা দিয়ক। এয়া এয়া চাওক, এয়া লমালমে আলু গুটি লাগে। মাটিত হাল নোবোৱাকৈ যে আলু খেতিত আলু লগাব পাৰি আপোনালোকক দেখাই দিলোঁ। আমাৰ বেছিকণ কৰা নাই কিন্তু দেই, এইকণহে কৰিছিলোঁ আৰু এইকণ কৰিছোঁ, তাতে লমালমে লাগিছে। প্ৰমাণ সহকাৰে আপোনালোকক দেখাই দিছোঁ যে আলু খেতিত মাটিত হাল নোবোৱাকৈ আলু খেতি কৰিলেও এনেকৈ আমি উৎপাদন পাবলৈ সক্ষম হওঁ। এয়া চাওক আলু লাগিয়ে আছে। এইবিলাক এনেকৈ খান্দিবলৈ সুবিধা হয়। ইয়াত খান্দিবলৈ বহুতো সুবিধা হয়, খান্দিবলৈ বেছি মানুহৰ প্ৰয়োজন নহয়। এয়া মাত্ৰ আপোনালোকে সময়মতে পানী আৰু নৰা দি থাকিব লাগে। তাৰপিছত নিৰ্দিষ্ট সময়ত আলুখিনি গছখিনি মৰি যোৱাৰ পাছত, এয়া আলুখিনি এইখিনি গছ মৰি গ'ল। মৰি যোৱাৰ পাছতে আমি আলু খান্দিলোঁ। এয়া জৈৱিকভাৱে কৰা আলু খেতি। ইয়াত কোনো ৰাসায়নিক দিয়া হোৱা নাছিলে, কেঁচু সাৰ, গোবৰ ইত্যাদি দিয়া হৈছিলে। গতিকে আপোনালোকে যদি প্ৰয়োজন বুলি ভাবে আলু লাগিলে জনাব। এসাঁজ বেছিকৈ নোৱাৰিলেও এসাঁজ খুৱাব পাৰিম। আমি পৰীক্ষামূলকভাৱে যিহেতু খেতি কৰিছিলোঁ। এয়া আলু খান্দিয়ে আছে। এয়া আমাৰ সৌধন। হেল্ল' সৌধন, আলু খেতি চাবলৈ আহিলা নি? অঁ, তোমাৰ দেউতাই আলু খেতি খান্দি আছে? অঁ, আলু সৰহকৈ লাগিছেনে? লাগিছে?